নমস্কাৰ তামুলপুৰীয়া UPEN Assamese Culture YouTube চেনেলৰ পৰা শংকৰদেৱ শিশু নিকেতন নাওগাতাৰ 5টা বিষয়ত লেটাৰ মাৰ্কৰ ডিষ্টিংশ্যন পাবলৈ সক্ষম হোৱা বিদিশা কুমাৰৰ ঘৰত আজি মই উপস্থিত আছোঁ। বিদিশা, তুমি নিয়মিত কেই ঘণ্টাকৈ পঢ়া শুনা কৰিছিলা? মোৰ পঢ়াৰ কোনো নিৰ্দিষ্ট টাইম নাছিল, যেতিয়াই মন যায় তেতিয়াই কৰিছিলোঁ। তুমি এই টেষ্টৰ পিছতো এই টাইম তোমাৰ এইটো ধাৰাই অক্ষুণ্ণ ৰাখিছিলা নে বেছিকৈ পঢ়িছিলা? হয়, এনেকৈ কৰিছিলোঁ। তুমি সৰ্বমুঠ কিমান নম্বৰ পাবলৈ সক্ষম হৈছা? 543 নম্বৰ। তুমি কোন কলেজত এডমিশ্যন ল'বলৈ বিচাৰিছা? মই বাইহাটা চাৰিআলিৰ ৰামানুজন একাডেমীত এডমিশ্যন ল'বলৈ বিচাৰিছোঁ। ছায়েন্স ষ্ট্ৰীমত? হয়। তোমাৰ ভৱিষ্যত পৰিকল্পনা, তোমাৰ জীৱনৰ লক্ষ্য? মই ভৱিষ্যতে ডক্টৰ হ'বলৈ বিচাৰোঁ। তুমি ঐচ্ছিক গণিতত 100ৰ ভিতৰত 100 নম্বৰ পাবলৈ সক্ষম হৈছা, গতিকে তোমাৰ কিবা ঘৰুৱা শিক্ষকৰ তুমি সহায় লৈছিলা নেকি? হয়, লৈছিলোঁ। উচ্চ গণিত বিষয়ত মই ঘৰুৱা শিক্ষকৰ সহায় লৈছিলোঁ আৰু লগতে মোৰ নিকেতনৰ আচাৰ্যও সহায় কৰিছিল। তুমি পঢ়া শুনাৰ উপৰিও খেলা ধূলা বা বাহিৰা তোমাৰ উপন্যাস, গল্প, কবিতাৰ কিবা কিতাপ পঢ়িছিলা নেকি? নাই। তুমি টিভিৰ ধাৰাবাহিক বা কিবা চিৰিয়েল চোৱাত ব্যস্ত আছিলা নেকি? নাই, এইবোৰ চোৱা নাছিলোঁ। মই আজৰি সময়ত গান শুনি ভাল পাইছোঁ। তুমি ভৱিষ্যত 2021 চনত যিবিলাক হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ্থী তেওঁলোকক কি ক'বা, কেনেকৈ পঢ়া শুনা কৰিব? নিয়মিত পঢ়া শুনা কৰিব লাগে। পঢ়াৰ কোনো নিৰ্দিষ্ট টাইম নাথাকে। বিদিশা কুমাৰক মই অভিনন্দন জনাইছোঁ, তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ।